গুড মৰ্ণিং। আজি আমি CDPৰ প্ৰশ্নসমূহ আলোচনা কৰিম। ইয়াত ইংৰাজী আৰু অসমীয়া মাধ্যম দুয়োটাই সন্নিৱিষ্ট কৰা হৈছে। বিভিন্নজনে বিভিন্ন প্ৰশ্ন পঠাইছে, সেই অনুসৰি পেলাই এই ভিডিঅ'টো প্ৰস্তুত কৰা হৈছে। আহকচোন বাৰু চাওঁ কেনেদৰে কুৱেশ্যনকেইটা আহিছিল পৰীক্ষাটোত। ইয়াৰ এটা কুৱেশ্যন আহিছিল যে হু ইজ দ্য ইনভেণ্টৰ অফ প্ৰজেক্ট মেথড বা প্ৰকল্প পদ্ধতিৰ উদ্ভাৱক কোন? তেওঁ হৈছে উইলিয়াম কিলপেট্ৰিক। সেইটো অপশ্যন আছিলে। তাৰপিছতে আহিছিলে ইন 21st century, what type of education gives more importance? 21 শতিকাত কি শিক্ষাৰ ওপৰত অধিক গুৰুত্ব বহন কৰা হৈছে বা আৰোপ কৰা হৈছে? সেইটো হ'ব চাইল্ড চেণ্ট্ৰিক এডুকেশ্যন বা 21 শতিকাত শিশুকেন্দ্ৰিক শিক্ষাৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰা হৈছে। আৰু এটা প্ৰশ্ন আছিল যে হু ফাৰ্ষ্ট ইন্ট্ৰডিউচ সাইক্ৰেটিক লেব, অৰ্থাৎ মনোবৈজ্ঞানিক লেব প্ৰথমে কোনে আৱিষ্কাৰ কৰিছিল? সেইটো হ'ব উইলিয়াম উডে প্ৰথম মনোবৈজ্ঞানিক লেব বা সাইক্ৰেটিক লেব আৱিষ্কাৰ কৰিছিল। ইয়াৰ পিছত আছে যে ইন কেছ অফ ষ্টিমুলেটিং এণ্ড ৰিফ্লেকশ্যন, ষ্টিমুলেটিং ইজ উদ্দীপক আৰু প্ৰতিক্ৰিয়াৰ ক্ষেত্ৰত উদ্দীপক কি? উদ্দীপক হৈছে চৰ্তহীন উদ্দীপক, গতিকে তাৰ ইংলিছত কোৱা হয় আনকণ্ডিশ্যনেল ষ্টিমুলেটিং। ইয়াৰ পিছত এটা আছিলে কুৱেশ্যন ৰিৱাৰ্ড এণ্ড পানিছমেণ্ট ইজ এন এডুকেটিভ প্ৰিন্সিপল অফ। ৰিৱাৰ্ড আৰু পানিছমেণ্ট কেনেকুৱা ধৰণৰ এডুকেটিভ প্ৰিন্সিপল হয়? সেইটো হৈছে ল অফ ইফেক্ট। শাস্তি আৰু পুৰস্কাৰ ল অফ ইফেক্ট শিক্ষণনীতিৰ অধীনত হয়। ল অফ ইফেক্ট মানে হয়তো প্ৰভাৱৰ বিধি বুলিয়ে ক'ব চাগে অসমীয়াত। ইয়াৰ পিছতে আছিলে এটা কুৱেশ্যন হুইচ অফ দ্য ফলোয়িং ইজ এছ'চিয়েটেড উইথ ছায়েন্স এডুকেশ্যন। তলৰ কোনটো বিজ্ঞান শিক্ষাৰ লগত জড়িত? তেনেকৈ অপশ্যন দিছিলে। ইয়াৰ ভিতৰত এডুকেশ্যন মেথড বা শিক্ষণ পদ্ধতিয়ে হৈছে ছায়েন্স এডুকেশ্যনৰ লগত জড়িত। ইয়াৰ পিছত এটা প্ৰশ্ন আছিলে যে হোৱাট ইজ ডিডাক্টিভ মেথড? সেই অনুসৰি পেলাই হ'ব জেনেৰেল টু পাৰ্টিকুলাৰ বা স্পেচিফিক। সেইটো হৈছে ডিডাক্টিভ মেথড বা অৱৰোহণ পদ্ধতি। তাক কোৱা হয় অসমীয়াত সাধাৰণৰ পৰা নিৰ্দিষ্টতালৈ। সেইটো অৱৰোহণ আৰু নিৰ্দিষ্টৰ পৰা সাধাৰণ বা স্পেচিফিকৰ পৰা জেনেৰেললৈ যিটো যোৱা হয় সেইটো হ'ব আৰোহণ বা ইণ্ডাক্টিভ মেথড। ইয়াৰ পিছতে এটা কুৱেশ্যন আছে যে হোৱাট ইজ ৰিকুইচাৰ্ড ফৰ টাইনি এডুকেশ্যন বা মিনিট এডুকেশ্যন। ইয়াত সূক্ষ্ম শিক্ষাৰ বাবে আৱশ্যক কি? সেইটো সুধিছিলে। সূক্ষ্ম শিক্ষাৰ বাবে আৱশ্যক হৈছে দক্ষতা বা স্কিল। ইয়াৰ পিছৰ এটা প্ৰশ্ন আছিল যে হুইচ গভৰ্ণমেণ্ট ডিপাৰ্টমেণ্ট লুকছ আফটাৰ দ্য প্ৰি প্ৰাইমেৰী চাইল্ড, অৰ্থাৎ প্ৰাক প্ৰাথমিক শিশুক কোনে চোৱা চিতা কৰে? সেইটো হৈছে মিনিষ্ট্ৰী অফ উইমেন এণ্ড চাইল্ড ডেভেলপমেণ্ট। মহিলা আৰু শিশু বিকাশ মন্ত্ৰণালয়ে প্ৰাক প্ৰাথমিক শিশুক চোৱা চিতা কৰে। ইয়াৰ পিছৰ এটা প্ৰশ্ন আছিলে দ্য কনচেপ্ট অফ ৰিইনফৰ্চমেণ্ট ইজ এন ইম্পৰ্টেণ্ট এলিমেণ্ট অফ বা দৃঢ়ীকৰণৰ ধাৰণাটো কোনটো তত্ত্বৰ মূল উপাদান? সেইটো হৈছে শিকনৰ ভুল আৰু প্ৰচেষ্টা তত্ত্ব, অৰ্থাৎ ট্ৰায়েল এণ্ড ইৰৰ থিয়ৰী অফ লাৰ্ণিং। দি কনচেপ্ট অফ ৰিইনফৰ্চমেণ্ট ইজ এন ইম্পৰ্টেণ্ট এলিমেণ্ট অফ ট্ৰায়েল এণ্ড ইৰৰ থিয়ৰী অফ লাৰ্ণিং। দৃঢ়ীকৰণৰ ধাৰণাটো শিকনৰ ভুল আৰু প্ৰচেষ্টা তত্ত্বৰ ওপৰত নিৰ্ভৰশীল বা সেইটো এটা ভিত্তি হয়। ইয়াৰ পিছত এটা আছিলে হুইচ ইজ নট কেৰিড আউট ইন পষ্ট এক্টিভ ফেজ অফ টিচিং। কোনটো শিকনৰ সক্ৰিয়তাৰ স্তৰত কাৰ্যকৰী কৰা নহয়? সেইটো হৈছে শৈক্ষিক উদ্দেশ্যৰ নিৰ্ধাৰণ অথবা ছেটিং অফ এডুকেশ্যনেল অবজেক্টিভছ। সেই প্ৰশ্নটোৰ উত্তৰ অনুসৰি হয় ছেটিং অফ এডুকেশ্যনেল অবজেক্টিভছ বা শৈক্ষিক উদ্দেশ্যৰ নিৰ্ধাৰণ। ইয়াৰ পিছতে আছিলে হোৱাট ইজ দ্য কাৰেক্ট ছিকুৱেঞ্চ অফ ষ্টেপছ অফ এফেক্টিভ ডমেইন অফ লাৰ্ণিং। শিকনৰ অনুভূতিক ক্ষেত্ৰৰ স্তৰসমূহৰ শুদ্ধ ক্ৰমটো বাচিবলৈ আহিছিলে। ইয়াৰ পিছতে শুদ্ধ ক্ৰমটো হৈছে ৰিচিভিং, ৰেছপণ্ডিং, ভেলুইং, অৰ্গেনাইজেশ্যন, কেৰেক্টাৰাইজেশ্যন, অৰ্থাৎ গ্ৰহণ কৰা, প্ৰতিক্ৰিয়া, মূল্য আৰোপ কৰা, সংগঠন, তেনেদৰে আছিলে কেৰেক্টাৰাইজেশ্যন বা বৈশিষ্ট্যকৰণ, তেনেদৰে আছিলে লাষ্টৰটো প্ৰতিক্ৰিয়া নহয় বৈশিষ্ট্যকৰণ। সেইদৰে সেই প্ৰশ্নটোৰ উত্তৰত সেই অপশ্যনটো শুদ্ধ আছিলে। ইয়াৰ পিছতে আছিলে যে থিয়ৰিজ অফ ইণ্টেলিজেঞ্চ এণ্ড দিয়াৰ প্ৰপাউণ্ডাৰ্ছ, অথবা বুদ্ধিৰ তত্ত্বসমূহ আৰু এই তত্ত্বসমূহ আগবঢ়োৱা ব্যক্তিসকল। সেইমতে চেম্পলিং বা নমুনা থিয়ৰী বা নমুনা তত্ত্ব আগবঢ়াইছিল থমছনে। গ্ৰুপ ফেক্টৰ থিয়ৰী বা সমূহীয়া উপাদান তত্ত্ব আগবঢ়াইছিল থাৰ্ষ্টনে। ইয়াৰ পিছতে আছিলে মাল্টি ফেক্টৰ বা বহু উপাদান থিয়ৰী আগবঢ়াইছিলে থৰ্ণডিকে। ইয়াৰ পিছত টু ফেক্টৰ থিয়ৰী বা দ্বি উপাদান তত্ত্ব আগবঢ়াইছিল স্পিয়েৰমানে। এনেদৰে প্ৰশ্নকেইটা আছিলে। প্ৰশ্নকেইটাৰ শুদ্ধ উত্তৰটো আপোনালোকে চাই কৰি ল'ব।